Hey guys, পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেললৈ। আজি আপোনালোকৰ মাজলৈ আহিছো মই এটা নতুন ব্লগ লৈ। আজি আমাৰ ৰুমত আলহী আহিব। আমি আলহী আদৰিবৰ কাৰণে কিনেদৰে যা যোগাৰ কৰিছো আৰু আলহীনো কোন চাও আহক। ভিডিওটো আৰম্ভ কৰিছো। কেইটামান আলু লৈছো। আজি ভাবিছো আমি আলুৰ পৰা পকৰি বনাম। সেইকাৰণে আলুখিনি ভালদৰে ধুই কুকাৰত আমি বইল কৰি লৈছো প্ৰথমে। পকৰিৰ লগত যেহেতু চাটনি খাই বহুত ভাল লাগে সেইকাৰণে পদিনা মছন্দৰী চিঙি লৈছো চাটনিৰ কাৰণে আৰু নৰসিংহ মান ধনিয়া লৈ লোৱা আছে। এফালে ভোট জলকীয়া লৈ লোৱা আছে। আজি আমি ভাবিছো বহুত জ্বলা দি চাটনি আৰু পকৰি বনাম। এতিয়া আলুখিনি হৈ গ'ল ভালদৰে গুচাই লৈছো। এইখিনি পিয়াজ কাটি লৈছো। পিয়াজখিনি আলুৰ লগত দি লৈছো। ভোট জলকীয়া পিয়াজ আৰু নৰসিংহ তাৰ লগত দি লৈছো। তাৰ পিছত এইফালে বেচনৰ লগত ৰেড চিলি আৰু বেচন সৰহকৈ দি পিনি ভালদৰে পানী দি ঘুলি লৈছো। আমি ভাবিছো আজি বেচনতে আলুৰ পিটিকাখিনি ডুবাই ভালদৰে বনাম। আমি বনাই আছো সেইখিনি এতিয়া পিটিকা কৰি লওঁ। আমি পুৰা লাগি আছো কামত। এইকেইজনী লাগি আছে। এইখিনি পিটিকা বনাই লৈছো এতিয়া আলুখিনি ভালকে। পিটিকা হৈ গ'ল ৰেডি। আলু পিটিকাখিনি বেচনত এতিয়া ডুবাই তেলত দি দিছো। আলহীৰ কাৰণে পুৰা যা যোগাৰ কৰা হৈছে। পকৰি খুৱাম বুলি ভাবিছো আজি আমি আলহীক। এবাৰ সৰুকৈ পকৰিখিনি বনাইছো। হৈ গৈছে আধাখিনি বনাই আছো এতিয়া আমি পকৰি হৈ গ'ল ৰেডি হৈ গ'ল। এতিয়া আমি খাবহে লাগে। আলহীয়ে আমাৰ ৰুমলৈ লৈ আহিছে ভুজিয়া নিমকি আৰু আমি বনাই থৈছো পকৰি। আলহী আহিছে আমি পকৰি বনাইছো চাহ বনাইছো সিহঁতক দিবলৈ। চাহ বনাই আছো এতিয়া চাহ বনাই লৈছো। পূজা বাই পকৰি ভাগ কৰিছে। সেইখিনি আলহীৰ কাৰণে ৰেডি কৰিছো আমি। এয়া আলহী আমাৰ চাহ খাব দিছো। খানা মছন্দৰী পকৰি পূজা বা মই। তুমি খোৱা আকৌ ৰিভিউ লাগে। পূজা বাই বনাইছে। এইখিনি কামখিনি আমি কৰি দিছো। পূজা বাই মানে ধুনীয়াকে বনাইছে আৰু ঠিক আছে বাই বাই। ভিডিঅ'বোৰ চাই যদি আপোনালোকৰ ভাল লাগে লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব আৰু তলৰ বেল আইকনটো দবাব নাপাহৰিব।